করে অদিতিন আরে সঙ্গে চলে দেব ঘর দেখি আরে সঙ্গে চলে দেব ঘর দেখি আরে মতে পাইলা গোয়া ভারবি তরে রাম হরে রাম হরে ভোলা নিরন্তর আরে রাম হরে রাম হরে ভোলা নিরন্তর মই ইন্দ্র হরগর রজাময় ভোগর দেবতা ইন্দ্র প্রকৃতির সর্বরূপ সন্মিলিত করি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরে সাম্রাজ্য অনিন্দ সুখৰ ধাৰা সদা বিৰাজিত এই অমৰাৱতীপুৰে মন প্ৰাণ জোৰ কৰা মনয়াৰ মাজে মাজে ভাহি আহে কোকিলৰ মাত অজস্ৰ ভ্ৰমৰে পান কৰে মৌৰস নন্দন কাননৰ মাজে হৰগৰ হৰগৰ সুগভীৰ নীল জলধিত আনন্দত আত্মহাৰা শুকুলা সংশয় সদা মুক্ত পক্ষী ৰূপে কৰে বিচৰণ কোৱা কোৱা হেৰা দেৱতা মণ্ডলী দেৱৰাজ স্বৰ্গীয় জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ সঁচাকৈয়ে নুহে জানো দেৱতাৰ আপোন সম্পদ সঁচা কথা দেৱৰাজ দেৱতাৰ দান এইটো প্ৰকৃতিৰ দান এইটো দেৱতাৰ হকে যাৰ বাবে গৌৰৱান্বিত আমি সৰ্বজন অশস্য বা অশ্ব পাৰিজাত কানন যাৰ বাবে অমৰাৱতীৰ সমৃদ্ধিৰ অৱশ্যই কাৰণ নাই য'ত ৰোগ সুখ জৰা মৃত্যু ভয়ৰ কাৰণ অনিন্দ সুখেৰে বিৰাজ কৰে যাওঁত সৰ্বদা সঁচাকৈ সঁচাকৈ দেৱৰাজ দেৱতাৰ দেশিটো অমৰাৱতীপুৰ অতিকে বিতুপন হয় দেৱৰাজ এই অতুলনীয় সম্পদ আমাৰ অতিকৈ গৌৰৱান্বিত তাৰ বাবে গৌৰৱান্বিত আজি আমি সৰ্বজন আৰু তাতোতকৈ গৌৰৱৰ কথা দেৱৰাজ সন্মান সযতনেৰে দুৰ্লভ অমিত ভুঞ্জলে স্বয়ং বিষ্ণুৱে ইয়াৰ দ্বাৰাই জানো বুজা নাযায় তিৰখৰ মহাত্মা কিমান দেৱৰাজ সঁচাকৈ
সঁচাকৈয়ে দেৱগণ, সঁচাকৈয়ে আনন্দিত আৰু সুখী আমি সৰ্বজন। হয় হয় দেৱৰাজ। কিন্তু কিন্তু কি দেৱৰাজ? কওক দেৱৰাজ কিন্তু কিন্তু কওক কিন্তু দেৱগণ, কি দেৱৰাজ? কিবা যেন অজান আশংকাত মন মোৰ দেৱগণ, মন মোৰ তৰু তৰু কঁপিব লাগিছে। কিবা যেন সন্ধিক্ষণ অতি সমাগত। দেৱৰাজ শুনা দেৱগণ, কওক দেৱৰাজ যোৱা ৰাতি গভীৰ নিদ্ৰাত দৃষ্ট হ'ল মোৰ এক অদ্ভুত সপোন। হয় পৱন, হয় কাৰ্তিক, শুনা সকলোৱে মোৰ সপোনৰ বিৱৰণ। কওক দেৱৰাজ কওক। কোনো এক নিৰ্জন নিৰিবিলি স্থানত বিশ্ৰাম লৈছিলোঁ মই মুক্ত আকাশৰ তলত। আৰু ঠিক তেনে সময়তে মুক্ত আকাশৰ সকলো মেঘক ঢাকি দিলে এচপৰা কলীয়া ডাৱৰে। আৰু ক্ৰমে সেই কলীয়া ডাৱৰে থাকিলে সমস্ত অমৰাৱতীপুৰ। শুকাল সৰোবৰ শংখগণ হল মৃতপ্ৰায়, জ্বলি পৰি ভস্মীভূত হল মোৰ নন্দন কানন। আৰু ঠিক সেই সময়তে এক চন্দত সদৃশ বিকৃত মূৰ্তিৰে ধৰি বান্ধি লৈ যায় মোক বহু দূৰলৈ। দেৱৰাজ সপোনৰ কথা ভাবি এতিয়া এই কাল ক্ষয় কৰাৰ নহয় উচিত। দেৱৰাজ, সপোনৰ কথা কৰি পৰিহাৰ আমি অগ্ৰসৰ হ'ব লাগে আপোন কৰ্তব্যত। হয় দেৱৰাজ, সপোন কদাপিতো নহয় বাস্তৱ। যদি আহে কোনো এনে আকাংক্ষা, নিশ্চয় মুক্ত কৰিম মই নিজেই কাৰ্তিকে। দেৱতাৰ লীলাভূমি ঢাকে যদি কলীয়া ডাৱৰে, দূৰ কৰিম মোৰ অপৰ্থবাণেৰে। দেৱৰাজ নিশ্চিন্ত হওক দেৱৰাজ। সপোনৰ কথা ভাবি দেৱৰাজ মন দুৰ্বল আপুনি নকৰিব দেৱৰাজ। নকৰিব। ধন্য দেৱগণ, তোমালোকৰ উচ্ছ্বাসিত বাণীত সন্তোষিত হলো মই। সপোন সদায় সপোন, পৃথকত কেতিয়াও হ'ব নোৱাৰে পৰিণত। দেৱগণ, আমাৰ সৰগৰ অপেশ্বৰীগণক নৃত্য গীতৰ শিক্ষা দিয়াৰ উদ্দেশ্যে লৈ অনা গন্ধৰ্বৰাজ হুহুক মৰ্ত্যৰ পৰাই অমৰাৱতীপুৰলৈ আৰু অপেশ্বৰীসকলক নৃত্য গীতৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা। আৰু দেৱগণ, নাই আৰু আলস্য বিষয়, আজিলৈ সভা ইমানতে ভংগ কৰি বলা যাওঁ খন্তেক কৰোগৈ বিশ্ৰাম। দেৱৰাজ